পৰ্যায়ৰ নিৰ্বাচনলৈ সাজু 113 নং ধেমাজি বিধানসভাৰ ধেমাজিৰ প্ৰশাসন অহাকালি অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে ধেমাজিৰ প্ৰশাসন এইবাৰ ধেমাজিত পুৰুষৰ ভোটাৰ 1,24,672 জন আৰু মহিলাৰ ভোটাৰ 1,22,550 জন সৰ্বমুঠ 2,47,222 জন ভোটাৰে বিভিন্ন দলৰ মুঠ 5 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব আৰু ডি ভোটাৰ 536 জন এইবাৰ ধেমাজি 113 নং বিধানসভা সমষ্টিৰ মুঠ ভোট কেন্দ্ৰ 356টা আমাক জানিবলৈ দিয়া মতে আজি দিনৰ 12 বজাৰ পৰাই ভোট কেন্দ্ৰলৈ পঠোৱাৰ ব্যৱস্থা কৰিছে লগতে ধেমাজি জিলা প্ৰশাসনে কোভিড-19ৰ প্ৰতি লক্ষ্য ৰাখি মাস্ক স্যানিটাইজাৰ হ্যান্ড গ্লাভছ আদি সকলো দিয়া ব্যৱস্থা কৰিছে ইলেকশ্যন ডিউটিত নিয়োজিত বিষয়াসকলক পুলিশক বিচাৰিব লাগিব যাবৰ কাৰণে সকলোবোৰ ৰেডি হৈছে কোনটো বিচাৰিছে মানুহ পালি আমি পালোহি হেল্ল' স্যাৰ আপোনাৰ ভোট কেন্দ্ৰ ক'ত পৰিছে এনেই কিমান বজাত আপোনালোকক ইয়াৰ পৰা তালৈ নিয়াৰ কথা কৈছে 12টা বজাত ন সকলোবিলাক যোগাৰ শুনি কৈছে ধেমাজিৰ পৰা টুলটুল দত্তৰ ৰিপৰ্ট প্ৰতিদিন লাইভ আছাম।